সুখী হৈছোঁ। আমাৰ প্ৰথম প্ৰচেষ্টা আছিলে অসমৰ যিটো লোক সংস্কৃতি সেইটো সকলোৰে মাজত জীয়াই ৰখা। সেইটো প্ৰচেষ্টাৰে আমি যি বিহু কৰ্মশালা 9 দিনীয়া কাৰ্যসূচী অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, সেইটোকে আৰু আমাৰ স্থানীয় যিসকল ল'ৰা ছোৱালী আছিলে সিহঁতসকলৰ মাজত এই নতুনকৈ যিটো বিহু সংস্কৃতিয়ে গঢ় লৈ উঠিছে সেইটোৰ পৰা আমি পুৰণি অতীতলৈ ঘূৰি যাবলৈ আৰু অতীতক জীয়াই ৰাখিবলৈ প্ৰচেষ্টাটো হাতত লৈছিলোঁ। সেইটোৱে আমাৰ উদ্দেশ্য আছিল। বিহু কৰ্মশালা আজি 9 দিন সম্পূৰ্ণ হ'ল। ইয়াৰ পিছৰ কাৰ্যসূচী আপোনালোকে কেনেকৈ আগবাঢ়িম বুলি ভাবিছে? ইয়াৰ পিছত আমি আকৌ পুনৰ জ্ঞানোদয়ৰ যিখিনি শিক্ষা আছিলে, নৈতিক শিক্ষা, ধৰ্মীয় শিক্ষা, আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক যিবিলাক শিক্ষা আছিলে এই সকলোবিলাক পুনৰ আগুৱাই লৈ যাম বুলি আমি আশা ৰাখিছোঁ। মই বিহু কৰ্মশালা শিকালোঁ। তেখেতসকলক মই সম্পূৰ্ণভাৱে বিহু নাচ প্ৰদৰ্শন কৰাবলৈ শিকাইছোঁ। তাত অনেকখিনি আগ পাগ বঢ়াটোতা অনেকখিনি হ'ব পাৰে। সেই ভুলখিনি শুধৰাই প্ৰশিক্ষক হিচাপে মই ৰাইজৰ আগলৈ কৰোঁ